অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে অসমবাসী ৰাইজক হাতজোৰ কৰি সহায় কৰিবলৈ অনুৰোধ জনাইছে কিয়নো এগৰাকী কৰোনাত আক্ৰান্ত ৰোগীক সুস্থ কৰিবৰ বাবে প্লাজমাৰ খুবেই প্ৰয়োজন হৈছে গতিকে যিসকল ব্যক্তিয়ে 2 বা 3 মাহৰ পূৰ্বে কৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে সেইসকল ব্যক্তিক জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে প্লাজমা দান কৰিবৰ বাবে কাতৰেৰে অনুৰোধ জনাইছে যিহেতু সেই প্লাজমাৰে এগৰাকী ব্যক্তিক জীৱন দান দিয়াত সহায় কৰিব গতিকে বন্ধুসকল যদিহে আপোনাৰ অকণমান সহায়ে কাৰোবাৰ জীৱন বচোৱাত সহায় হয় তেন্তে সেই সহায়কণ কৰাৰ আপত্তি কিহৰ সেয়ে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে অসমবাসী ৰাইজক অনুৰোধ কৰিছে যে কৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাছত যাতে প্লাজমা দান কৰে এই জটিল সময়ছোৱাত প্লাজমা দান কৰি অন্য এগৰাকী ব্যক্তিক যাতে সুস্থ হোৱাত সহায় কৰে তাকে আমাৰ তৰফৰ পৰাও অনুৰোধ জনাইছো